বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ ভালনে আশা কৰোঁ সকলো ভালে আছে মোৰো ভালেই মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এয়া ল'ৰা আৰু ল'ৰাক থ'বলৈ আহি এইখিনিতে ৰখি আছোঁ গাড়ী অহা নাই আজি ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব ভিডিঅ'টো ইমান ৰ'দ দিছে ইমান গৰম চাকচোন ইমান ৰ'দটো একদম খাওঁ খাওঁকৈ ওলাই আহিছে বহুত গৰম দিছে একদম উপায় নাই চনো পানী চানী খাবা দেই স্কুলত ভালকৈ কলিজা দেই যাওঁ পানী বটলটো পানী পুৰা খতম কৰিবা হা 2000 years later এইয়া আমাৰ অফিচত বিশ্বকৰ্মা পূজাৰ কাৰণে পেণ্ডেল তৰি আছে এই বতৰটো চাওকচোন দিনটো ইমান গৰম দি এতিয়া অকণমান বতৰটো ভাল লাগিছে হাৱা মাৰিছে এইফালে এয়া মাৰ্কেট বহিছে আজি বৃহস্পতিবাৰ যে এয়া হাৱা মাৰিছে এতিয়াহে দিনটো অলপ শান্তি লাগিছে বহুত কষ্টত যায় দেই দিনটো একেবাৰে গৰমত আহি গ'ল বৰষুণ এতিয়া ভাল হ'ল দেই এয়া ডিউটিৰ পৰা আহি আছোঁ বৰষুণো আহিলে বহুত ক'লা হৈ আহিছে বতৰটো সেয়া ভাল আছে দেই মানুহবিলাকৰ ইমান গৰম হৈছে বৰষুণ যাক দি এতিয়াও মানুহবিলাক অলপ শান্তি পাব এতিয়া চাই থাকক ভিডিঅ'টো আপোনালোকে পিছত লগ পাই আছোঁ এয়া ডিউটিৰ পৰা আহি ঘৰ পালোঁহি পাই গাটো ধুই ল'লোঁ গাটো ধুই ওপৰলৈ আহিছোঁ এতিয়া চোতাৰ ওপৰলৈ বৰষুণ আহিছিলে বৰষুণটো গ'লেই সেয়া এতিয়া বতৰ আকৌ ফৰকাল হৈ গ'ল ইমান ধুনীয়া লাগিছে চাওকচোন অলপ এনেকৈ চাওকচোন কিমান ধুনীয়া লাগিছে ভিউটো অকণমান দেখাবলৈ কচিছ কৰিছোঁ আপোনালোকক দেখাই দিছোঁ ইমান ধুনীয়া লাগিছে আকাশখনলৈও চাওক কি হ'ল হে সি আকৌ চকীখনতে দুখ পালে কি হ'ল ক'ত লাগিলে চাবা আকৌ ভগা যে চকীখন লাগিব ভগা যে চকীখন লাগিব এয়া সেউজীয়া পৰিৱেশ অতি এইফালে বহুত ভাল লাগে থাকি সেউজীয়া গছ গছনিয়ে ভৰা যায় গৰমটো মানে গৰম আছে নাই নহয় কিন্তু হ'লেও বহুতেই গৰম তথাপিতো মানে মেইন চিটিতকৈ গৰমটো কম ইয়াতে মনসা মা মন্দিৰ বনাই আছে মন্দিৰ কমপ্লিট হোৱাগৈ নাই এয়া বনাই আছে আমাৰ ইয়াত টেংকি পানী ইয়াৰ পৰা যায় এইকেইটা সেয়া মুছলিমৰ মানে হেৰি হৈছে নামাজ পঢ়ি আছে ভালেই লাগে ন সন্ধিয়া সময়ত যি হ'লেও ভাল লাগে ইয়াতে ভাল কিন্তু দেই মুছলিম মানুহ আৰু অসমীয়া মানুহ চব মিলিজুলি যি হ'লেও কৰে মানে চব মিলিজুলি থাকে ভালেই বেয়া নহয় এনেই জাতিক লৈনো কি ন তাহাঁতে খোৱা যিটো বস্তু আজি কি হ'ল জানেনে দুপৰীয়াও 2টা বজাত আহি ভাত যেতিয়া খাবলৈ আহিছোঁ ভাত খাওঁতেনে মই ভাবিছিলোঁ মৰিমেই আৰু এনেকুৱা চচনি খালোঁ গলাত লাগি গৈছিলে বহুত বেয়াকৈ চচনি খালোঁ চচনি খাই ল'ৰা একদম ভয় খাই গৈছিলে ল'ৰা ভয় খাই একদম ডিঙিত ঢকিয়াইছে পানী দিছে বহুত বেয়াকৈ খাইছিলোঁ এতিয়াও আকৌ খাইছোঁ কোনেনো কি কৈ আছে জানো ভাল কথাই কৈছেনে বেয়া কথাই কৈছেনে নাজানো আৰু হিন্দু মুছলিম লৈনো কি আছে ন হিন্দু যিখিনি এতিয়া আমাৰ হিন্দু মানুহে গাহৰিটো নাখায় তাহাঁতেও নাখায় গাহৰিটোতো চব আমাৰ হিন্দু মানুহৰ ভিতৰতো চবেইতো নাখায় ন আমিবিলাকেই নাখাওঁ আৰু তাহাঁতৰ যিটো খাদ্য খায় সেইটো খাদ্য আমিবিলাকে গ্ৰহণ নকৰিলেই হ'ল মইতো হিন্দু মুছলিমলৈ একো নাই দেই চব একেই মই চবকে ভাল পাওঁ একেই চব মোৰ কাৰণে কোনো জাতিভেদ বুলিবলৈ মোৰ কাৰণে কোনো হেৰি নাই এতিয়া কাটিলে ব্লাড দিবলগীয়া হ'লে তেতিয়া কোনোবা এটা যদি বচাবলগীয়া হয় মেডিকেলত বোলে ব্লাড লাগে
সেইটো গ্ৰুপৰ নায়েই, কোনোবা মুছলিম এটাৰহে মানে গ্ৰুপটো মিলিছে। তেতিয়া কি ব্লাড নিদিব নেকি? ব্লাডটোতো দিবই লাগিব, বচাবই লাগিব। সেইকাৰণে চব ভাই ভাই নিচিনা চববিলাকৰ লগতে মিলিজুলি থাকিব লাগে। চব একেই। ইয়াতেতো মই সেইটো ভাল দেখিছোঁ, চব মিলিজুলি থাকে, কোনো হেৰি নাই। সেয়াই আৰু কালি ল'ৰাৰ কি হ'ল জানেনে? মনটো বহুত বেয়া লাগি আছে সেইটো কাৰণে। স্কুলত মানে কি কোনোবা ল'ৰা এটাই তাক দুখীয়া বুলি গৰীবৰ বাচ্চা তহঁতৰ গাড়ী নাই, আমাৰ গাড়ী আছে, গৰীব বাচ্চা হয়, তোৰ মায়ে এনেকুৱা কামহে কৰে, এইবিলাক কৈ মানে তাক বহুত সদায় জোকাই থাকে হেনো। তাই সি মনত বহুত দুখ পায়, বহুত কান্দে। কালিও মই ঠিক দুপৰীয়া ভাত খাবলৈ আহিছোঁ, সেইকাৰণে কালি ব্লগ বনাবলৈও নহ'লে তাৰ দুপৰীয়া ভাত খাবলৈ আহিছোঁ, সি শিকোতে কান্দি আছে। মনটো ইমান দুখ লাগি আছে। এজনী মাকক কেনেকুৱা লাগিব বাৰু, বাচ্চাটো কান্দি আছে। মই কি হ'ল সুধিছোঁ, সি মানে কথাটো ক'ব পৰা নাই। তাক আকৌ মৰমত ভালকৈ সোধোতে ক'লে, মামী আমি বহুত দুখীয়া ন, মোক দুখীয়া বুলি স্কুলত চবেই জোকাই থাকে লগৰবিলাকে। তেতিয়া মই কৈছোঁ, তোমাক তেনেকৈ জোকাইছে, তুমি কৈ দিবা যে আমি দুখীয়া হয়, কিন্তু তহঁতৰতো খাই থকা নাই ন। আমি দুখীয়া হ'লেও তহঁতৰ খাই থকা নাই, তহঁতৰ খাই আছোঁ নেকি? তেনেকৈ কৈ দিবা অকণমান। কান্দিব কিয় লাগে, নেকান্দিবা। আৰু পঢ়ি শুনি ভাল মানুহ হোৱা, তুমি ধনী মানুহ হোৱা, পঢ়া ভালকৈ। তাৰপিছতে তাৰ কান্দোনটো বন্ধ হৈছে, হ'ব মামী মই পঢ়িম ভালকৈ, আৰু মই তেনেকৈ কৈ দিম। মই বোলো অলপমান কৈ দিবা তেনেকৈ, আৰু মেডামহঁতক লগাই কৈ দিবা যে মোক তেনেকৈ কৈ আছে বুলি, হেৰিহঁতে এই দোষকেইটা এনেকৈ কয় বুলি মিছক কৈ দিবা ডাইৰেক্ট। তাৰপিছতে যেনিবা লাহে চুপ হ'ল, ভাতকেইটা খাবলৈ মনেই নকৰিলে। এগৰা নে দুগৰা খালে। আকৌ মইতো ডিউটি নগ'লেও নহয়, আকৌ তাক তেনেকৈয়ে ডিউটি গুচি গ'লোঁ হয়, কিন্তু ডিউটি জেগাত মনটো অকণো বহা নাই। মনটো ইমান বেয়া লাগি আছে। সঁচাকৈ দুখীয়া হোৱাটো পাপ নিচিনাই লাগে ন। এতিয়া পৰিস্থিতি ইমান আমাৰ ভালৰ পৰা যে এনেকৈ বেয়া হ'ব, দিনেই বেয়া আছিলে নে মোৰ কিয়ে নে মই একো নাজানো কি কাৰণে এনেকুৱা হ'ল, সঁচাকৈ একো নাজানো। এতিয়া ল'ৰা ছোৱালীকেইটা হৈছে মনত চাগে, ছোৱালীটো ডাঙৰ হ'ল, তাই বুজি পোৱা হ'ল, কিন্তু ল'ৰাই চাগে মনতে ভাবি থাকে বেলেগৰ ইমান আছে, আমাৰ নাই, দুখীয়া আমি, মামী পাপা ইমান কষ্ট কৰি থাকে, সেইবিলাক চাগে ভাবি থাকে। মনটো বহুত মাৰি থাকে সি বাৰু। তাই এতিয়া কেনেকৈনো বুজাম তাক, কি কৰিম। মনটো বহুত বেয়া লগা হৈছে মোৰ সঁচাকৈ। কালিৰ পৰা যে মনটো একদম ভাল লগা নাই, মানে বহুত দুখ লগা হৈছে। সি স্কুল যাবলৈ মন নকৰা নিচিনা হৈছে মানে। এতিয়া কি কৰিম বাৰু কওকচোন আপোনালোকে। এতিয়া বেলেগৰ গতেতো মিলাই হেৰিও কৰিব নোৱাৰোঁ। যি পাৰিছোঁ, যেনেকৈ পাৰিছোঁ, টিফিনতো সেই তেনেকৈয়ে দি পঠিয়াইছোঁ। যেনেকৈ ধৰণে তাক কাপোৰ কানিও দিব পাৰিছোঁ, সিমানেই আৰু। কাপোৰ কানি এতিয়া নতুন ল'বই পৰা নাই, আগৰ পুৰণাখিনিকেই পিন্ধি থকা নিচিনা হৈছে। কাৰণ এতিয়া ল'বলৈ কাপোৰ ল'মনে, তাক পঢ়া খৰচ দিমনে, কি কৰিম, ঘৰ ভাড়া দিমনে, বহুত একদম বহুত বেয়া লাগে। টকা পইচা নহ'লে আজিকালি একো নাই সঁচাকৈ। ইফালে মানুহজন বেমাৰী, মানুহজনো সেয়া ভৰিকেইটা মানে চুগাৰটো কমিছে, কিন্তু নাৰ্ভৰ প্ৰব্লেমৰ কাৰণে ভৰিকেইটা বহুত কষ্ট পাই আছে। আৰু কি কৰিম মানে, কোনফালে যে কি কৰিম, নহয় একো ভাবিব পৰা নাই। কিবা এটা কৰিম বুলি ভাবিলেও হাতত পইচা পাতি নাই। এতিয়া ফাষ্টফুডৰ কিছুমান এইবিলাক জানো বনাব, কিন্তু জেগাও আছে। মোক অফিচৰ পৰা মাটি চাতিও পেলাই দিছে, নিজে কৰোঁ বুলিলেও কৰিব পাৰোঁ, কিন্তু হাতত পইচা নাই যে মই মানে অকণমান ইনভেষ্ট কৰি দোকানখন চুৰু কৰোঁ। তেনেকুৱা কৰিবলৈও মানে কিনো ক'ম আৰু। এয়া চটৰ পৰা তললৈ আহিলোঁ। এতিয়া ল'ৰাক পঢ়ুৱাই লওঁ, ল'ৰাক পঢ়ুৱাই লৈ ভাত পানী বনাম আৰু খাম আৰু। মানুহজন আহিব এতিয়া। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। যদি নতুন ভিডিঅ'টো চাই আছে ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাইডত থকা বেল আইকনটো দবাই দিব, নতুন নটিফিকেশ্যন আহিবৰ কাৰণে। যদি মোৰ ভিডিঅ'বিলাক চাব মন কৰে আৰু
আৰু সকলোৱে ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ। 500 হৈছে আৰু মোৰ ছাবস্ক্ৰাইবাৰ। সকলোৱে মোকো ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ আৰু বাই বাই সকলোকে। সকলো ভালে থাকক। বাই 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 বাই। আকৌ এটা নতুন ভিডিঅ' লগ পাম। বাই বাই, গুড নাইট।